যদি আপুনি আমাৰ ভিডিঅ' ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ফানি ভিডিঅ' পাই থাকিবলৈ। হেল্ল' গাইছ, ৱেলকাম টু আমি নিব লগা আকৌ চবে ভালে আছে আৰু মোৰ ইমান ভাল নহয় কাৰণ আমাৰ আইতাজনী মৰিছিলে। এইজনী আইতাজনী মায়ে চব কাপোৰ কানি মেলি থোৱা আছে, এয়া চব কাপোৰ কানি মেলি পিনি থৈ দিয়া আছে। এয়া চব এইফালে কামত লাগি আছে, ঘৰ চৰ মুচি হৈ গ'ল। মই গা পা ধুই মেলি ভিডিঅ'টো ষ্টাৰ্ট দিছোঁ। ফাৰ্ষ্টত ভিডিঅ' এটা বনালোঁ, ইমান ভাল নহয় আৰু এডিট কৰোঁতে আমনি হৈ গ'ল। এইফালে আমাৰ ঘৰ বৰ্তাহঁতৰ ঘৰ মানুহ বহি আছে, এইফালে চব বৰ্তাহঁতৰ ঘৰ মানুহ বহি আছে। ত' মই ৰাস্তাৰ মুখলৈ গৈ আছোঁ। এইটো আমাৰ নামঘৰ, ৰাতিপুৱা হৈছে সদায় নাম হয়। এয়া মই ৰাস্তালৈ গৈ আছোঁ। দোকান বন্ধ আছে আজি, মানুহ নোহোৱাৰ কাৰণে দোকান বন্ধ কৰি থোৱা আছে। দেউতা এফালে গৰু লৈ গৈছে। ত' মোৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে ক'ব, ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰি দিব, কাৰণ বহুত কষ্ট হয় এটা ভিডিঅ' বনাওঁতে, এডিট কৰিব লাগে আৰু যদি য'তো গান লগাই দিওঁ তাতো আকৌ লাগি যায়, সেইকাৰণে ফাল্টু হয় মানে ইমান ভাল নহয় মোৰ ভিডিঅ'বিলাক। আৰু নতুন ভিডিঅ' এটা লৈ আছোঁ, ফিল্ম এখন লৈ আছোঁ, ত' ভাল লাগে চাব। এইখন আমাৰ নদী, এখন দলং, এইফালে ধান চান পকিলে মিচিং মানুহ আহিব কাটিবলৈ। এখন আমাৰ নদী হয়, দেখিনে কিমান ধুনীয়া আছে জেগাবিলাক, কিমান ধুনীয়া হৈ আছে। এইখন নদী এইফালে বৈ গৈ আছে। এইখনে আমাৰ বালিজান নদী বুলি কয়, গাঁওখনৰ নামেই বালিজান। গাইজ সদায় ভাবোঁ ভিডিঅ' এটা বনাম, কিন্তু কিহৰ ওপৰত বনাম ভাবি নাপাওঁ। কমেণ্ট কৰিব কিহৰ ওপৰত ভিডিঅ' বনাব লাগে, কোনবিলাক চাই ভিডিঅ' ভাল পায়, মই তাৰ ওপৰতে বনাবলৈ চেষ্টা কৰিম। আৰু এডিট কৰোঁতে অকণ কষ্ট হয়, ত' আপোনালোকে যদি লাইক চাইক কৰি কমেণ্ট এটা কৰে, ভাল হৈছে বা বেয়া আছে কিবা এটা কমেণ্ট কৰিলেও মোৰ ভাল লাগে, ত' উৎসাহটো পাওঁ। যদি আপোনালোকে ছাপোৰ্ট কৰিব বিচাৰে ত' শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব। 500 হ'বলৈ গৈ আছোঁ লাহে লাহে। ত' এইখনেই আমাৰ গাঁও, সেইটো আমাৰ ঘৰ, এইফালে বা আছে। আৰু মোৰ আইতা ভাগৰ ফটো কপি বাৰু মই লগাই দিম। মই গৈছিলোঁ ভিডিঅ' বনাবলৈ, ত' ভিডিঅ' নবনালোঁ, ফটো অলপ মাৰি আনিছোঁ, তাৰপৰা কৰি দি দিম। আৰু এটা ভিডিঅ' বনাইছিলোঁ, কিন্তু ইমান ভাল নহয় মানে কি, ভিডিঅ'টো বনাওঁতে ফাল্টু হৈ থাকিলে আৰু গান লগাব বিচাৰোঁ, মিউজিক লগাব বিচাৰোঁ, মিউজিকটো নেলাগেগৈ, মানে মিউজিকটো নাহেই, সেইকাৰণে কপিৰাইট লাগি থাকে। জুবিন দা মিউজিক দিলেও কপিৰাইট লাগে, আৰু কপিৰাইট লাগিলে মানে ভিডিঅ'টো ইমান ভাল নহয়, কিবা একাউণ্টটো ব্লক কৰিব আছে। সেইকাৰণে য'তো গান লগাব ন, সেইটোতো চাগে মিউজিক লগাব নিম। মই ইমান নাজানো মানে এডিট কৰাৰ বিষয়ে। আজি আগেই দুখাম আৰু এইখনেই আমাৰ গাঁও। কাইলৈ ইয়াতে ফিল্ম শ্বুটিং কৰা হ'ব। আমাৰ 3 দিন হৈ যাব, 3 দিন হ'লে বাছ মানুহক চুব পাৰিম আৰু এনেই এতিয়া মানুহক চুব নোৱাৰিম। 3 দিন হৈ যোৱাৰ পিছত ফিল্মখন শ্বুটিং কৰা হ'ব। অজানিতে নামটো হ'ব, অজানিতে দিম চাগে, ভাবা নাই ইমান, তো লিখি মেলি থোৱা আছে। মানুহ আহিব, কাইলৈ ভিডিঅ' বনাম আৰু আশা কৰোঁ চবেই ফিল্মখন চাব। নতুন এখন ফিল্ম দিয়া হ'ল, মই ডিছক্ৰিপশ্যনত লিংক দি দিম, তো সেইখন ক্লিক কৰি চাই ল'ব যোনে যোনে চোৱা নাই। এনেই বনোৱা হৈছিলে, তো আৰু এখন আহি আছে, যদি সেইখন চাই ভাল পায় তো কমেণ্ট কৰিব পাৰ্ট 2 বুলি, মই সেইখনো বনাবলৈ চেষ্টা কৰিম। ইয়াত পানী, বহুত পানী হয়, ইয়াত মাছ আছে অহা নাই, পাত গৈ আছে এইফালে আৰু এইফালে কাইটো ভাত চোৱা। আৰু আমাৰ নামঘৰ ৰাসো হ'ব চাগে, নহয়, হৈ গ'ল আৰু হ'ব আৰু ৰাস মিটিং চিটিং হৈ গ'ল। মই ৰাসৰ ভিডিঅ' দেখাম আৰু ৰাসৰ ভিডিঅ' আহি আছে 21-22 তাৰিখে ৰাসৰ ভিডিঅ' আহিব। মই ৰাস চাব যাম, আমাৰ এই গাঁৱতে আছে, আমাৰ গাঁৱৰ পৰা এখন ছেকেণ্ড নেক্সট গাঁৱত আছে, মই তাত চাব যাম। আৰু এইফালেও আছে এখন, তাতো চাব যাম। ৰাসৰ ভিডিঅ' আহি আছে, যদি ভাল লাগে কমেণ্ট কৰিব আৰু লাইক কৰিব। আৰু মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তো কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিৰ কাৰণে বাই বাই।